क्या? हाँ इसका नाम है मंदारी। क्या नाम? मंदारी मंदारी मंदारी। हाँ ऊपर है क्या मंदिर? हाँ ऊपर जाऊंगा हम लोग। हाँ ऊपर भी जाना है। ओहो अभी वहाँ लिफ्ट लगा हुआ है, झूला लगा है वहाँ पे। नाम क्या है मंदिर का? ये नाम का पौराणिक मंदिराचल पर्वत। ओ 4.5 किलोमीटर। গাইজ এতিয়া আহি গৈছে আমি মন্দৰহিল পৰ্বত আপোনালোকক দেখাই আছোঁ বিহাৰত। আৰু বিহাৰ আহি গ'লোঁ আজি। বিহাৰত আছিলোঁ যিহেতু মই আজি ফাৰ্ষ্ট টাইম ফুৰিব আহিছোঁ মন্দৰহিল পৰ্বত আপোনালোকক দেখাই আছোঁ ব'লক। আৰু এইফালে মানে বহুত ধুনীয়া আছে পৰ্বতখন, তো ফাৰ্ষ্ট টাইম আহি গৈছোঁ আপোনালোকক দেখাই আছোঁ ব'লক ব'লক। চাওক আপোনালোকে বিন্দাছ ভিউ। তই ইমান ধুনীয়া জেগাত ফটো মাৰিব নিদিলে। চাওক সেই গাইজ কি বঢ়িয়া জেগা, এনেকুৱা মজা মানে কি ক'ম মানে। কোনফালে যাব? এই গাইজ চাওক চাওক এটা এইটো কি হয়? লক্ষ্মী নাৰায়ণ মন্দিৰ বাঁকা বিহাৰ। এইটো হৈছে লক্ষ্মী নাৰায়ণ মন্দিৰ। চাওক এইফালে আৰু এতিয়া একদম আমি ওপৰত আহি আছোঁ। পাহাৰখন আপোনালোকক দেখাম ব'লক, গৈ থাকক মোৰ লগে লগে একদম মানে ওপৰত। এইফালে আহি আছে বিন্দা আৰু আমি এতিয়া পাহাৰৰ একদম ওপৰত উঠি যাম, আপোনালোকক দেখাই আছোঁ ব'লক ব'লক। ইয়াত ন এটা বস্তু মানে এইফালে যাব লাগিব। চক গাইছ এইফালে বহুত ওপৰত আছে হয় না? এই গাইছ বহুত ওপৰত উঠিব লাগিব দেই। এনেকৈ গৈ গৈ আমি হাই আপোনালোকক দেখাই আছোঁ সেই বস্তুটো যিটো দেখিছে ন আপোনালোকে। হাই তাতে আমি গৈ আছোঁ আৰু দেখাই আছোঁ ব'লক। গাইজ ভাগৰ লাগিয়ে গ'ল এতিয়া আমাৰ। মোৰতো পূৰা ভাগৰ লাগিছে উঠি দিলে, কাৰণ বহুত ষ্টেট আছে, বহুত বেছি খাৰা আছে আৰু গৈ আছোঁ। আৰু চেনেলটোত প্ৰথমটো ভিডিঅ' সেইটো মোৰ ভাগৰ, কাৰণ বিহাৰৰ যিখিনি ভিডিঅ' কৰা আছে সেইখিনি হয়তো দিম বুলি ভাবিছোঁ ঘৰ গৈ। আজি এইটো প্ৰথম ডাইৰেক্ট বিহাৰত মানে এটা টেম্পল আহিছোঁ যিহেতু, সেইটো কাৰণে আপোনালোকক আগতীয়াকৈ এইটো দেখাই দিছোঁ। আৰু একো আপডেট দি থকা নাই যে বিহাৰ আহিছোঁ বুলি। তো প্ৰথম ভিডিঅ'টো চিধা মন্দিৰটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ, কাৰণ চবেই দুৰ্গা পূজাও চলি আছে এতিয়া। আৰু মই পূজা চাব পোৱা নাই না, পূজা ইয়াতে ডাইৰেক্ট সেইকাৰণে এটা মন্দিৰলৈ আহি গৈছোঁ। তো কি ক'ব আৰু গাইছ, বহুত দুখ চলি আছে ইয়াত, কাৰণ পূজা চূজা বিহাৰত একেবাৰে একদম মানে কম। দুৰ্গা পূজা পাতাই নাই যিহেতু দুৰ্গা পূজা, আৰু সেইটো কাৰণে আমি ইয়াতে আহি গৈছোঁ। সেইটো কাৰণে আৰু মন্দিৰটো চাই লৈছোঁ ব'লক। গাইছ ভাগৰ লাগি গৈছে একদম। চাওক কিমান ওপৰ আৰু যাবলৈ আছে, চব ইমানটো পাইছোঁহি আৰু ইমানখিনি ওপৰত যাব লাগে। আৰু আমি এতিয়া ইয়াৰ পৰা এটা ভিউ চাওক আপোনালোকে ধুনীয়াকৈ। আমি বহুত ওপৰত আহিছোঁ এতিয়ালৈকে, চাওক আৰু কিমান ওপৰত যাব লাগিব আপোনালোকে চাওক। কৈছে সেইটো বোলে শিৱ মন্দিৰ হয়, আৰু মোৰ নামটো একদম পাহৰি গৈছোঁ মন্দিৰটো কি পৰ্বত আছিলে, সেইটো কি ৰ'বা আকৌ কৈছোঁ মই পৰ্বতখনৰ নামটোৱে পাহৰি গৈছোঁ। তো ভাগৰ লাগিছে, চব লোক পিছত একদম মানে ৰখি গৈছে। মই নেভাৰ গিভ আপ, মই মানে জোচটো উঠিছে আৰু গাইজ ব'লক ওপৰলৈ যামেই মানে। তো সেইটো কাৰণে মানে মই আহি আছোঁ একদম। আৰু মোবাইলৰ যিটো চেল্ফি ষ্টিক টাইপ এটা লিষ্টেন আছে না ভিডিঅ' বনাই, সেইটো মানে ভিডিঅ'টো হিলিব পাৰে। অ' গাইজ দেখি মানে বহুত বেছি एक्सट्रीम लेवल लगी से एकदम। भैया ये क्या मंदिर है? नाम क्या है? ये मंदिर है। क्या मंदिर? मंदिर हिल पर्वत, उसका शिव मंदिर है क्या? हाँ। अच्छा नाम क्या है शिव मंदिर का? आपका नाम क्या है? मेरा नाम कटकू कुमार। कटकू कुमार। मेरा यूट्यूब चैनल है, सब्सक्राइब करो। देखोगे? मोबाइल में रिचार्ज नहीं है। अच्छा कोई बात नहीं, फूड एंड ट्रैवल मानो सर्च करोगे जो चैनल है सब्सक्राइब कर देगा, ठीक है? अच्छा गाइस এটা কিনি মানে ছাবস্ক্ৰাইব কৰি দিবলৈ কৈ দিছোঁ। হিন্দী কেলা ভুলে শুদ্ধ মাৰি দিছোঁ আৰু ইয়াতে ন মানে কি ক'ম আপোনালোকক, বহুত বেছি ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। মই অহা কমচে কম 7-8 দিন হৈ গ'ল ইয়াতে অহা, মানে বৰ বেয়াকৈ ফচি আছোঁ। সেইকেইটা চব
বহুত দূৰত ফচি আছে সেইকেইটা আৰু এতিয়া আমি একদম ওপৰলৈকে যেতিয়া যাম ন অৱস্থা নাইকিয়া হৈ গৈছেগৈ কেনেকুৱা খাৰা আছে তাতে আপোনালোকে দেখিবলৈ পাইছে বহুত বেছি খাৰা আছে উঠিব পাৰিম নাই হয় মানে এতিয়ালৈকে কিমানখিনি উঠি আহিছোঁ বহুত বেছি এতিয়া ভাগৰ লাগিছে অলৰেডি তালৈকে যদি উঠি যাওঁ আৰু ভাগৰ লাগি যাওঁ মানে চাওকচোন চাওক কি আহিছে একদম ক'ত ঠিকেই যাওক কিমান ওপৰত আহিছোঁ চাওক আৰু এইফালে ষ্টেটটো মই দেখি মানে অথনিবা ভয় লাগি আছে এনেকুৱা খাৰা চাওক বস্তুটো চাওক না বহুত খাৰা ৰে গাইজ আৰু ইমান ওপৰত যাব লাগিব ইয়াত একদম এই চিৰিটো দেখিছে আপোনালোকে এইটো চাওক না কিমান খাৰা আছে বহুত ওখ এইটো পুৰা চিধা এইটো চিৰিটো মানে উঠিবলৈ পাৰিম ধুনীয়াকৈ কিন্তু নামোতে যদি কেনেবাকৈ অলপ চিলিপ হয় তলতে পৰিম এনেকুৱা ভয় ভয় উঠিব লাগিব আৰু যিমানে ওপৰলৈ গৈছোঁ সিমানে মানে একদম কিবা এটা ভাল লাগিছে মানে ওপৰত গৈ আছোঁ সিমানে বেছি ভিউটো বহুত বেছি ধুনীয়া ভিউ আহি আছে আৰু যিমানে ওপৰত গৈছোঁ মানে সিমানে ভাল লাগিছে পুৰা ভিউটো তলৰ ভিউটো বহুত বেছি ভাল নহয় নাজাৰাটো চ' বহুত বেছি চব কেনেকুৱা এনেকুৱা ষ্টাইলত খাৰা মানে ভয় লাগি যায় একদম বহুত খাৰা এনেকৈ খাৰা আছে আপোনালোকে কেমেৰাত ভালকৈ দেখিব নাই বহুত বেছি ষ্টেট এইটো তেতিয়া উঠিব লাগে বহুত বেছি ভাগৰ লাগিছে অলপ জিৰাই লৈছোঁ আৰু এতিয়া গাইছ এইটো ওপৰত একেচোতে উঠি যাম মানে ৰখি দিলে কি হয় না বহুত বেছি ভাগৰ লাগি যায় চ' একেচোতে উঠি যাবগৈ লাগে তেতিয়া মানে ভাগৰটো সিমান নালাগে আৰু ন নেৰিমেই মানে আজি চামেই মানে মই পূৰা চব থাকি আহিছে তলত কিন্তু মই একদম ওপৰত উঠি গৈছোঁ কিন্তু ভাগৰ লাগিছে বহুত বেছি বাট ৰেড বুল এটা খাব লাগিব এনেই পাইছোঁহি চাগে গাইছে এই ৰৌপৱে নে কি সেইটো যে দেখিছোঁ মানে আৰু ফাইনেলি পামগৈ চাগে আৰু ইমান কষ্টত এটা ভিডিঅ' উঠিছোঁ আপোনালোকে বিহাৰৰ পৰা আৰু ছাপোৰ্ট কৰিব দেই আপোনালোকে গাইজ নতুন চেনেল হয় প্লিজ ইয়াৰ আপোনালোকে বহুত বেছি ছাপোৰ্ট কৰক আপোনালোকৰ ছাপোৰ্ট লাগে বহুত বেছি কথা ওলোৱা নাই মুখৰ পৰা লগৰকেইটা বহুত পিছত থাকি আহিছে কিন্তু মই আহি আছোঁ এতিয়ালৈকে আগত ক'ৰবাত বহি দিব লাগিব বহুত ভাগৰ লাগিছে গাইছ নোৱাৰিছোঁগৈ আৰু আধা ঘণ্টামানৰ পৰা এনেকৈ আহি আছোঁ পোৱাগৈ নাই আৰু বহুত ওপৰত আছে ৰে গাইছ নোৱাৰিছোঁ ৰে বহুত ভাগৰ লাগিছে মুখৰ মাত হেৰাই গৈছেগৈ মানে বহুত পাহাৰত উঠিছোঁ এতিয়ালৈকে এনেকুৱা পাহাৰত জিন্দগী ফাৰ্ষ্ট উঠিছোঁ দেই ইমান ওপৰীয়াৰ চিফ মহাদেৱৰ বাবে আহিছোঁ ইমান ওপৰত নহ'লে নাহিলোঁ হয় প্ৰায় 500-1000 মান মানে ষ্টেপ আছে দেই পাচিনা হৈ গৈছে গাইছ কি কম মানে গাইছ বিৰাট ভাগৰ একদম মানে অৱস্থা বেয়া হৈ গৈছে যাব পৰা আৰু বহুত ওপৰত আছে এইফালে চাওক আপোনালোকে কিমান ওপৰত এইফালে দেখিছে যদি বহুত ওপৰত আছে আৰু অৱস্থা বেয়া ইয়াতে হৈ গৈছে কাৰণ ইমান আমি ওপৰত উঠা অভ্যাস নাই না সেইকাৰণে চব
বহুত বেছি মাথা চাথা বেয়া হৈ গৈছে এই পানী বটলো অনা নহ'ল আমাৰ আৰু বহুত ওপৰত আছে মানে কৈছোঁ নহয় আৰু যিমান আহিলেও তাক 40% আৰু আছে উঠিবলৈ মানে আৰু তাতে এতিয়া যি পদ আছে বহুত খাৰা হয় আৰু এতিয়া গৈ আছোঁ চাই থাকক আপোনালোকে কেতিয়া পামগৈ আৰু চাই থাকক আৰু ওপৰটো য'ত দেখিছোঁ আপোনালোকে এনেকুৱা খাৰা ইয়াৰ পৰা আৰু তাতে আমি যাম আপোনালোকক দেখাম এতিয়া চাব কিমান ওপৰত মন্দিৰটো আছে চাব দেই আৰু যিটো পাথৰ দেখিছে না এই পাথৰটো এই পাথৰটো দেখিছে আপোনালোকে এই পাথৰটো তাতে এই মন্দিৰটো আছে মানে টিলাটো ওলাইছিলে পাকলি সেইফালে এই আপোনালোকে ফাকে ফাকে চাব পাৰে সেইটো অকণমানকৈ টিলা এটা দেখিছে না সেইটো মন্দিৰটো আৰু বহুত ওপৰত আছে তো ইমান ওপৰত আমি গৈ আছোঁ মানে কি ক'ব গাইছে कृष्ण ये क्या है शिव का बजरंग बली है अच्छा अच्छे बजरंग बली माथा पे हाथ डालिए इसके मोबाइल को हाथ में करेंगे हाथ इनके दिलो ना यही तो बात है मंदिर में संस्कार सिखाया जाएगा धुनियाके दर्शन कर ललो गाइस আৰু ফুট এটা লৈ ল'লোঁ আৰু এতিয়া আকৌ গৈ আছোঁ একদম ওপৰৰ টিলাটোলৈ যিটো ওপৰত মন্দিৰ আছে সেই মন্দিৰটোলৈ গৈ আছোঁ আৰু ঘামিছোঁ ন বহুত বেছি সেইটো কাৰণে মানে বহুত গৰম উঠিছে তিতি এদাই আৰু মই গাইছ কি ক'ব পানী অলপ পোৱা হ'লে ভাল লাগিলে বহুত বেছি পিয়াহ লাগিছে কিন্তু পানী দুনি নাই ইয়াতে বিৰাট কষ্ট হৈছে এতিয়া আহোঁতে কিন্তু গাইছ নেভাৰ গিভ আপ আহিবই লাগিব কেতিয়া পিছলৈ উভতি নাযাওঁ যি আগবাঢ়িছোঁ যামেই মানে চাইহে এৰিম আৰু ভিডিঅ' বনাই আপোনালোকক দেখাইহে এৰিম তো বলক ইয়াত গুফা এটা আছে কি গুফা ৰাম গুফা আৰু ইয়াত সোমাই চাম এতিয়া গাইজ গুফা গাইজ আহি আছোঁ গুফালৈ একো নাই এইফালে এই ৰাস্তা আছে ওপৰত উঠিবগৈ পাৰি সেইফালে মুকলি পোহৰ গুফা গাইছ আহিছোঁ ইফালে ওলাম মই গাইছ আহিছোঁ প্ৰথম মানে ভয় কৰিছে এইফালে আহোঁতে উঠিছোঁনো কি আপত্তি গাইছ কিবাহে দেখিছোঁ নাই নহয় ইয়াত ভয় খাই গ'লোগৈ দেই গাইছ একদম মানে ভয়ংকৰ গুফাৰ পৰা ওলাই আহিছোঁ আৰু কিবা দেখিছোঁ তেনেকৈ আহি চাওক না একদম ফাইনেল ডেষ্টিনেশ্যন যিটো পাইছোঁহি আৰু বেছিকণ নাই অলপ আছে মানে পাহাৰ মন্দিৰটো পাই গ'লোহি আৰু এইটো চাওক ইয়াৰ ওপৰৰ পৰা যিটো ভিউ আহিব ন মই আপোনালোকক বুজাব নোৱাৰোঁ মানে আল্টিমেট ভিউ ইয়াৰ চাওক না ইয়াৰ পৰা আপোনালোকে ভিউটো চাওক কিমান ওপৰত আছোঁ চাওক নিজে চাওক এইবিলাক ঘৰ কিমান তলত আছে আল্টিমেট ভাগৰুৱা আত্মা হৈ গৈছে ন আহিবই পোৱা নাই কিন্তু মই ওপৰত আহিছোঁ পূৰা এতিয়া গাইজ একদম ফাইনেল ডেষ্টিনেশ্যনত খাৰা হৈ আছোঁ আৰু এইফালে পূৰা ভিউ চাওক এইফালে ভিউ চাওক একদম তলৰ ভিউটো চাওক আৰু এইফালে দেখিছে তলৰ ভিউটো আৰু বহুত বেছি ভাগৰ লাগি গ'ল আৰু একেবাৰে ওপৰত উঠিম আৰু তো এতিয়া ইয়াত পাই গৈছোঁহি চাওক বিৰাট বেছি ভাগৰ লাগিছে এইফালে পাই গ'লোহি আয়ো মা এইটো হৈছে মন্দিৰটো কি বতাহ হেভি আহি আছে চাওক এইফালে চাওক গাইছ একদম কেনেকুৱা ধুনীয়া এটা নাজাৰা so wonderful watching some view এটা কথা কনফিউজ হৈ গৈছোঁ এইটো মানে শিৱ মন্দিৰ বুলি তলত ক'লে কিন্তু শিৱ মন্দিৰ হয় নে নহয় মই কনফিউজ হৈ গৈছোঁ কাৰণ এইটো শিৱ মন্দিৰ নহয় চাগে এইটো ৰামৰ মন্দিৰ হ'ব নেকি গাইজ মানে মোৰ মতে ৰামৰ মন্দিৰ হ'ব চাগে সীতাৰাম বহুত য'তে ত'তে লিখি থৈ দিছে বাট শিৱৰো মানে যিবিলাক মহাদেৱৰ মন্দিৰ এইবিলাক শিলত কাটি থৈছে বাট শিৱ মন্দিৰ নহয় চাগে এইটো মন্দিৰগিৰি নিগম সিদ্ধক্ষেত্ৰ এতিয়াতো শিৱ মন্দিৰ নহয় চাগে এইটো সোমালে গম পাম ইয়াত প্ৰৱেশ দ্বাৰা আছে বোলে
প্ৰৱেশ দ্বাৰা তো এইফালে সোমাই চাওঁ তেতিয়া গম পাম কি মন্দিৰ শিৱ মন্দিৰ হে কি নেকি राम ই কৈ আছে হয় বুলি शिव मंदिर है क्या नहीं अरे इसको पूछा था मैंने पहले ओहो मंदिर मंदारगिरी दिगंबर जैन सिद्ध क्षेत्र अभी पहुंच गया हम लोग और शिव मंदिर নহয় বে এনেকুৱা এটা জেগাত আছে আপোনালোকে চাওক ভিউটো এতিয়া ইয়াৰ পৰা একদম ওলাইছোঁ আৰু একদম ওপৰত উঠি আহিলোঁ আৰু এতিয়া ইয়াৰ পৰা ওলাইছোঁ ওলাইছোঁ ইয়াত কেমেৰা এলাও নাই যেন তেন ভিডিঅ' বনাইছোঁ তো এতিয়া বাহিৰত লগ পাইছোঁ বাই বাই ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ একদম ৰ'প ৱে আৰু ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ গৈ আছোঁ একদম ৰ'প ৱে একদম ভয় লাগিছে আৰু দেই কৃষ্ণ ऊपर नहीं रहे आदमी सवारी नहीं से अपन पैसेंजर तक एक গাইজ ভয় ৰপৱেটো পাৰ হৈ আহিলোঁ মানে বিৰাট ভয় লাগিছিলে ফাৰ্ষ্ট টাইম না তো বহুত বেছি ভয় লাগিলে আৰু ভয় আহি মানে একদম পাৰ হৈ আহিলোঁ এতিয়া আৰু এটা ইয়াত বস্তু কিবা কিবি আছে নেকি চাই আপোনালোকক দেখাই আছোঁ বোলো ইয়াতে এডাল সাপ ধুনীয়াকৈ আৰু কিবা নাম বা কি কয় চাই লৈ দেখাই আছোঁ আপোনালোকক ৰ'ব মোৰ লগৰকেইজন ৰপৱেত নাহিলে ভয় কৰিলে তো তাহাঁতি খটখটিৰে আহি আছে মানে নাম কি আহে আৰু গাইজ এইবিলাকৰ ওপৰত ধৰক সেইটো আপোনালোকে যিটো মন্দিৰ দেখি আছে সেই মন্দিৰটো যে লক্ষ্মীনাৰায়ণ মন্দিৰ আৰু ইয়াতে বোলে সমুদ্ৰ মন্থন কৰিছিলে যেতিয়া লক্ষীক কিবা এনেকুৱা লক্ষী ষ্টৰী হয় এইটো আৰু মই যিহেতু ভালকৈ এইবিলাক নাজানো তো বহুত বেছি আপোনালোকে ক্ষমা কৰি দিব আৰু আচানকছে অহা হ'ল চ' এইটো কি বস্তু হয় সুধি পেলাই আপোনালোকক জনাম ৰ'ব ভয়া ये क्या है ये क्या है ये समुद्र मथन है ये दानव हुआ क्या ये दानव हुआ जैसे दैत भूत को कहते हैं हाँ राक्षस हाँ। और वो भगवान हुआ अच्छा शिव है ना ये हाफ है हाँ। और ये नाग देवता ये नाग देवता है नाग देवता हाँ। अच्छा कहाँ घर हुआ हमारा असम असम हाँ इसे लिखना है तो समुद्र मथन है ये समुद्र मथन अच्छा और ये तो है नाग भगवान जो है ना क्या भगवान शंकर जी विष पिया था ना हाँ वही समुद्र मथन में पहले विष पिया हाँ। उसके बाद अमृत
भगवान सब किया और ये लोग को विष पिलाया। अच्छा अच्छा আৰু ইয়াত একদম তলৰ পাই আৰু গাইছ তলৰ পাই লৈ এতিয়া এটা ৰেড বুল লৈ লৈছোঁ ধুনীয়াকৈ ৰেড বুলটো খাই ইয়াৰ পৰা ওলাব লাগিব লাহেকৈ আৰু যিকেইজন দাদা আহিছিলে সেইকেইজন ৰ'পৱেত নাহিলে মানে বহুত ভয় কৰিলে আৰু সিহঁতে এনেকৈ আহি আছে খটখটিয়াই আহি আছে পাহাৰৰ পৰা নামি তো তাৰ বহুত দেৰি লাগিব চ' ইয়াতে মই এতিয়া এইটো খাই লৈছোঁ নহ'লে ৰখি আছোঁ মানে তো ভিডিঅ'টো চাওঁ প্ৰায় 1500-2000মান টকা বজাই কৰিলোঁ ঘৰৰ কাৰণে পোৱালিৰ কাৰণে কাৰোবাৰ কাৰণে ঘৰৰ ফেমিলি সৰু সৰু বাচ্ছা আছে ন তাহাঁতৰ কাৰণে ইয়াতে গাড়ী চাড়ী ধৰি লৈছোঁ বা ছোৱালীজনীৰ কাৰণে এখন ভাল গাড়ী লৈছোঁ ডাঙৰ গাড়ী এখন আৰু পুতলা এটা লৈছোঁ বা এজনীৰ কাৰণে সেনেকৈ লৈ লৈছোঁ চবলৈকে আৰু ইয়াতে মই নিজে অকল একো নাই এই মহাদেৱৰটো দেখিছে ন লকেটটো এইটোকে লৈ লৈছোঁ আৰু বেলেগ একোৱে লোৱা নাই আৰু এটা লাইট ল'ব লাগে লাইট এটা ল'ব লাগে তো পালে লৈ যাম নহ'লে নাই ব'লক এতিয়া আমি ইয়াৰ পৰা ওলাই গুচি আহিলোঁ আৰু এতিয়া আমি আকৌ আগৰ জেগাত যাম য'ত আছোঁ বিহাৰত তো তাতে গৈ আছোঁ এতিয়া আমি এইফালে চব বজাৰত যা বহুত বেছি কৰিলোঁ এইফালে এইজনে ডাঙৰ ডাঙৰ পুতলা চবৰে হাতত মানে বস্তু আমি পূজা নাই চোৱা কিন্তু পূজা বস্তু চব ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ আৰু যাওঁগৈ বস্তু বহুত ল'লোঁ মাথা পাকাই গৈছে পইচা খৰচা কৰি মাথা চাথা পাকাই গৈছে গাড়ী চাড়ী পুতলা চুতলাও ধেৰ ল'লোঁ কিন্তু এটা লাইট ল'ব লাগিছিলে লাইটটো মই পোৱা নাই পালে এটা লৈ যাব লাগিব বাকী ব'লক আৰু ফাইনেলি এতিয়া আহি পাইছোঁ গাড়ীত আছোঁ যিহেতু বিহাৰ আহিছোঁ আপোনালোকে হয়তো গম নাপায় কাকো মই আপডেটো কোনো ধৰণৰ দিয়া নাই তো মই ইমাৰ্জেঞ্চি বিহাৰ গুচি আহিলোঁ ইয়াতে অকণমান ফুৰিব আহিছিলোঁ তো পূজা পাই যাম বুলি ভাবিছিলোঁ কিন্তু পূজা নাপালোঁ মোৰ বহুত বেছি বেয়া লাগি গ'ল বেয়া দিন চলি গ'ল মানে পূজা নাপালোঁ পূজা ইয়াতে আৰু বিহাৰত ন পূজা চূজা একোৱেই নাই মই কৈছোঁ ন পূজা মানে আমি য'ত আছোঁ তাত পূজা চূজা পতাই নাই বিহাৰত বোলে খুব কম পূজা পাতে দুৰ্গা পূজাত কিবা বোলে মানে ইহঁতৰ মতে আৰু কিবা মাৰপিট হয় নে কি কৈছে তো সিমান এটা পূজা চখটো মানে বিহাৰত নাই তো বেংগলততো বহুত ধুনীয়া ধুনীয়া পূজা মানে মণ্ডপ দেখিছোঁ যদি ঘৰ যাওঁতে যদি বেংগলত পাই যাওঁ ন মজা লাগিলে হয় বাট মই আপোনালোকক এটা কথা কৈছোঁ মই গেছ টেংকাৰত আহিছোঁ বাট দাদা এটা গেছ টেংকাৰ আছিলে তাতে মই গুচি আহিলোঁ তো মানে তাৰ লগ নাছিলে চ' মোক লগ ধৰিলে মই গুচি আহিলোঁ ইয়াতে ফচি গ'লোঁ এতিয়া আৰু এতিয়া আজি মই যিহেতু গৈছিলোঁ যিটো টেম্পল আপোনালোকক দেখাইছোঁ আৰু মানে এক্সট্ৰিম লেভেলৰ ভিউ দেখিছিলোঁ তাত মানে কি ক'ম মানে আপোনালোক যদি আহে বিহাৰলৈ ন বাংকা মন্দাৰগিৰি জেগাডোখৰ নাম মানে যিডোখৰ ঠাইত আছে আৰু সেইডোখৰত আছে মন্দাৰগিৰি আৰু সেইডোখৰে আপোনাৰ মন্দাৰগিৰি মন্দিৰটো আছে সমুদ্ৰ মন্থন য'ত হৈছে তাতে যিটো পৰ্বত সেইটো পৰ্বত 3 কিলোমিটাৰ ওপৰত আছে আৰু আমি মানে কেনেকৈ উঠিলোঁ ভগৱানে যেন 1.5 ঘণ্টা লাগিছে 3 কিলোমিটাৰ যাওঁতে 1.5 ঘণ্টা মই পূৰা টাইম চাইছোঁ 1.5 ঘণ্টা লাগিছে আমি যিটো মেইন ডেষ্টিনেশ্যন যিটো মন্দিৰ আছে তাত যাবৰ কাৰণে আমি 1.5 ঘণ্টা লাগিছে আৰু মোক কিছুমান ক্লিপ লওঁতে ভুল হ'ল কাৰণ মানুহবিলাকে তলত মোক 2-3জন মানুহে কৈছে যে ওপৰত শিৱ মন্দিৰ এটা আছে তো মই শিৱ মন্দিৰ বুলি ভাবি মই বেছি চচত গ'লোগৈ কিন্তু শিৱ মন্দিৰ নহয় সেইটো কিবা মানে বুদ্ধদেৱৰ টেম্পল নেকি বাট কেমেৰাটো এলাউ নাছিলে আপোনালোকক দেখাবলৈ বাট বুদ্ধদেৱৰ মন্দিৰ চাগে নহয় মানে ৰাম সীতাৰ কিবা বেছি কাহিনী তাত সোমাই আছে চাগে কাৰণ ৰাম সীতা ধেৰ লিখা আছে তাত আৰু মানে তাতে যিবিলাক ৰোমন্থন কিবা ধেৰ কিবা কিবি আছে বাট মোৰ এইবিলাকৰ ওপৰত নলেজ অলপো নাই জাষ্ট আপোনালোকক দেখাব লাগে তো মই ভাবিলোঁ যে দেখাই দিওঁ আৰু মহাদেৱ টেম্পল বুলি মই বহুতকেইজনে ক'লে কাৰণেহে মই মানে ভিডিঅ'টো ক'লোঁ মানে ভিডিঅ'টোত বহুতবাৰ মই মহাদেৱ বুলি কোৱা আছে কিন্তু মহাদেৱৰ অলপ চলপ আছে মহাদেৱৰ একেবাৰে নোহোৱা নহয় যে মহাদেৱৰ নাই বাট মহাদেৱৰ আছে অলপ চলপ কিন্তু মানে ডাইৰেক্টলি ক'ব নোৱাৰি যে সেইটো একদম শিৱ মন্দিৰ বুলি ক'ব নোৱাৰি শিৱ মন্দিৰ আছে ধৰক কিবা বেলেগ মন্দিৰ আছে লগত মানে 4-5টামান মন্দিৰ আছে কিন্তু এলাউ নাই কেমেৰা তাত ঠিক আছে এটা মন্দিৰ আছে টেম্পল তাৰ ভিতৰত মন্দিৰ আছে তাৰ ভিতৰত কিন্তু যেতিয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰা মানে প্ৰৱেশ দ্বাৰা লিখা আছিলে ন প্ৰৱেশ দ্বাৰা মানে তাত কিবা এনেকৈ লিখা আছিলে তাত আপোনালোকৰ এলাউ নাই তাতে আপোনালোকৰ কেমেৰা এলাউ নাই প্ৰৱেশ কৰাৰ পিছত আমি ভিতৰত কেমেৰা সম্পূৰ্ণৰূপে মোবাইলটোৰ ভিতৰত পাইছোঁ
কেমেৰাটো এলাও নাই, বাট ওপৰত যিটো মানে 3 কিলোমিটাৰ ওপৰত উঠিছিলোগৈ আৰু 3 কিলোমিটাৰ ওপৰত গৈ যিটো ভিউ দেখিছিলোঁ ন, অ' মাই গড, মানে চকুৰে যিটো দেখিছোঁ, আপোনালোকক এনেকৈ মোক কেমেৰাত আপোনালোকে ক'লে গম নাপাব, চকুৰে যিটো দেখিছোঁ মই বুজিছোঁ, বাহ কি এক্সট্ৰিম লেভেল। মই কৈছোঁ নহয়, জীৱনত এনেকুৱা এটা বস্তু দেখা নাছিলোঁ, এনেকুৱা ভিউ দেখা নাছিলোঁ, ইমানটো ওপৰত কোনোদিন পাহাৰত উঠা নাছিলোঁ। মানে অৰুণাচল পাহাৰবিলাক ইমান বেছি ওখ নহয়, আজি যিমানটো ওপৰত উঠিছোঁ, মানে কি ক'ম আপোনালোকক, পূজা বুলি তাতে গ'লোঁ আজি ফুৰিবলৈ। আৰু অসমত পূজা পাতি আছে বা চব জেগাতে পূজা হৈ আছে, কিন্তু মোৰ এইবাৰ পূজা নাই হোৱা, চাবলৈ নাইও পোৱা, কাৰণ বিহাৰত পূজাটো বহুত বেছি কম পাতে বোলে। মানে পূজাটো খুব কম জেগাত পাতে বুলি কৈছে ইয়াৰে লোকেল মানুহবিলাকে, আমি য'ত আছোঁ তাৰ লোকেল মানুহবিলাকে। ইয়াতে বোলে পূজা পাতিলে কিবা বোলে মাৰপিট হয়, কিবা মাৰপিট হয় বোলে, নাজানো আৰু ইহঁতে কোৱা কথা। আৰু যিডোখৰত আছোঁ সেইডোখৰতো খানা পিনাৰ বহুত বেছি প্ৰব্লেম হৈছে মোৰ, কাৰণ এসাঁজ খাইছোঁ মই, এসাঁজ নাই খোৱা, আপোনালোকে বিশ্বাস কৰক, গেছ হৈ যায় মোৰ। মানে নাই খোৱা মানে খুৱাব পৰা নাই, এইটো নহয় যে পইচা নাই, সেইটো নহয়, বাট মোক যাৰ লগত আহিছোঁ সি মোক খোৱা বোৱাত পূৰা কষ্ট নাই দিয়া, কিন্তু বাট এইটো মানে হৈছে আপোনাৰ গেছটো বহুত হৈছে, মছলা বহুত দিয়ে, আৰু ইয়াৰ আপোনালোকৰ যিটো চাউল ন, পূৰা গোটা চাউলটো, কিবা হাফ বইল কিবা টাইপৰ মানে ভাতবিলাক খাব নোৱাৰে, সোৱাদ চোৱাদ নাপায়। আৰু চিকেনবিলাকো একদম ভাল নহয় খাবলৈ, মানে কিবা গোন্ধোৱা কিবা টাইপৰ, আৰু খাবলৈ বহুত কষ্ট পাইছোঁ বিহাৰৰ হোটেলত। আৰু বিহাৰৰ চব জেগা নহ'ব পাৰে, আমি যিডোখৰত আছোঁ একজেক্টলি এডোখৰ বাংকা যিডোখৰ গেছ প্লেণ্ট আছে ন, গেছ টেংকি যিটো প্লেণ্ট, মানে এইটো আমি যিডোখৰত আছোঁ বহুত বেছি লেতেৰা জেগা হয়, মানে হোটেলবিলাকো বহুত বেছি লেতেৰা, খাব ইচ্ছা নাযায়। অকল মই জীয়াই থাকিব পৰা নাই, কিবা এটা খাইছোঁ। মানে বিহাৰৰ নিচিনা এতিয়া ডাইৰেক্টলি ক'বলৈ গ'লে মানে বিহাৰত যিডোখৰত আছোঁ মানে হোটেলবিলাক অলপ চলপ চফা হ'ব লাগিছিল, বহুত বেছি লেতেৰা হৈ আছে ইয়াতে, সেইটো কাৰণে অলপ চফা হ'লে ভাল হয় আৰু মানে ইয়াত। আৰু মানে কি ক'ম আৰু, মানে অসমৰ নিচিনা নহয় ধৰক, তো সেয়াই আৰু। মানুহটো দেখিছে চকুটো সঁচাকৈ ৰঙা হৈ আছে ন, আজি বহুত বেছি ঘামিছোঁ, বহুত বেছি ওপৰত গৈছোঁ, তো ৰেড বল খাই মেলি কোনোমতে এতিয়া আহি পাইছোঁ, আৰু গৰম হৈ আছে পূৰা, গাটো ধুই মেলি আহি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰি আপোনালোকৰ আগত কৈ দিছোঁ। তো আজিলৈ ভিডিঅ'টো কেনেকুৱা বোলে আপোনালোকে চাই পেলাই এটা কমেণ্ট কৰি দিব, ভাল পালে লাইক এটা কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ। নতুন চেনেল সকলোৱে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰে, কমেণ্ট এটা কৰি দিব। আৰু ভিডিঅ' যদি লাগে, এটা ভিডিঅ' মই ঘৰৰ পৰা, কাৰণ আহোঁতে বিহাৰ পোৱালৈকে এটা ভিডিঅ' বনাইছোঁ, তো সেইটো ভিডিঅ' মানে এডিট, কাৰণ মই ভিডিঅ' বনাম বুলি কেতিয়াও ভাবি অহা নাছিলোঁ। মই ষ্টাৰ্টিঙৰ পৰা ভাবিছোঁ যে এনেই চামগৈ মই, কাৰণ মোৰ ভিডিঅ' বনাবলৈ আজিকালি মোৰ নোযোৱা হৈ গ'ল, কাৰণ মোৰ ইউটিউব চেনেলটো যেতিয়াবা ডিলিট হৈ গ'ল ন, সেইটোৰ পৰা মোৰ মন চনবোৰ একদম বেয়া হৈ গ'ল, আৰু মই মানে ভিডিঅ' দিব পৰা অৱস্থাত নাই বুলি ক'ব পাৰি আপোনালোকক। কাৰণ বহুত কষ্ট কৰি এটা চেনেল উঠাইছিলোঁ, যিয়ে ইউটিউব চেনেল খোলে 300টাই হওক 400টাই হওক ছাবস্ক্ৰাইবাৰ গোটাবলৈ কিমান দেৰি, কিমান টাইম লাগে, কিমান কষ্ট হয়, সেইটো সেইজনে জানে, যিজনে ইউটিউব চেনেল এটা খোলে, যিজনে কষ্ট কৰে সেইজনেহে গম পায়। এনেইতো বহুতে ক'ব ন, বাট যিজনে কৰে সেইজনেহে গম পায়। এটা ছাবস্ক্ৰাইবাৰ কাৰণে বহুত কষ্ট কৰিছিলোঁ মই, কাৰণ মানুহে ছাবস্ক্ৰাইব কৰি আকৌ আনছাবস্ক্ৰাইব কৰি দিয়ে, বহুতে কৰে সেইটো। এইটো চেনেলত সকলোৱে যাতে বহুত বেছি মৰম কৰক আৰু আগৰ সমান আনি দিয়ক, তেতিয়া হয়তো বহুত বেছি আকৌ ভিডিঅ'জটো বনাবলৈ অলপ মই প্ৰেৰণা পাম, উৎসাহ পাম। আপোনালোকে ছাপোৰ্ট কৰিলে হয়তো মই আকৌ আগৰ নিচিনাকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকক। কাৰণ বিহাৰ আহিছোঁ যদিও মানে ভিডিঅ' বনোৱা একদম মুডটো মোৰ নাই, কাৰণ মই ভিডিঅ' বনাই আহিছোঁ, কিন্তু মই মানে আগৰ যিটো জোচ আছিলে, যিটো ব্লগাৰ মানুহ মোৰ চেনেল আছিলে, সেই চেনেলটোত মই যিহেতু ভিডিঅ' বনাবলৈ টাইমত মানে মই কি হয়, মানে মই ভিডিঅ'টো বনোৱাৰ লগে লগে মই লগালগ এডিটিঙত লাগি যাওঁ। কিন্তু এতিয়া মোৰ কি হৈছে, ভিডিঅ'টো বনাই মই থৈ দিছোঁ, মই এডিটিঙতো কৰিব নোৱাৰোঁ, মন নোযোৱা হৈ গ'ল। মানে মোৰ এনেকুৱা হৈ গৈছে, মানে চেনেলটো ছাবস্ক্ৰাইবাৰে নাই, কোনে চাব, সেইটো এটা মোৰ মনত আহি থাকে। বাট সেইটো ভাবিব নালাগে মোৰ মতেও, কিন্তু কি ক'ব, উপায়ো নাই। মানে মোৰ চেনেলটো বহুতে এতিয়া মই শ্বেয়াৰো কৰা নাই বহুতকে আগৰ নিচিনাকৈ, মানে সেইটো চেনেলৰ নিচিনা এইটো চেনেল বনাওঁতে আকৌ মোৰ কিমান দিন লাগিব একো ঠিক নাই। তো সেইটো কাৰণে সকলোৱে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যায়, প্লিজ ইয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আপোনালোকে, আৰু ভিডিঅ'টো শেষৰলৈকে চাব, শেষৰলৈকে চালেহে গম পাব যে মই কি কথা কৈছোঁ। বাট স্ক্ৰিপ্ট কৰি কিছুমানে চাই ভিডিঅ'টো নাচাই পিছত। তো এই কথাখিনি যোনে শুনি আছে, তো প্লিজ ইয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক। আগৰ চেনেলটো বহুত বেছি মানে কষ্টত বনাইছিলোঁ, এই চেনেলটো প্লিজ আপোনালোকে আগৰ সমান কৰি দিয়ক, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক অলপমান। আপোনালোকৰ অলপমান ছাপোৰ্ট পালে মানে মই আকৌ আগৰ দৰে হয়তো মোৰ চেনেলটো হৈ যাব। তো প্লিজ, আৰু আজি
যিটো মই ভিউ দেখিলোঁ তাত, তোমালোকে আহক বিহাৰ, সঁচাকৈ কৈছোঁ বহুত ধুনীয়া জেগা আছিলে।